শব্দ চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম। আজি মই এই ডিছখনৰ বিষয়ে আপোনালোকক জনাম। প্ৰথমতে এনেদৰে পখিলা হয়, পখিলাৰ পৰা লাহে লাহে পখিলাখিনিয়ে কণী পাৰিবলৈ লয়। যিহেতু মই ঘৰত নাছিলোঁ, গতিকে আপোনালোকক সেই কণীখিনি দেখুৱাব নোৱাৰিলোঁ। তাৰ পৰা এনেকৈ সৰু সৰুকৈ পোৱালি জন্ম হয়। এনেধৰণে পোৱালিখিনিক বিশেষকৈ সিহঁতে এৰাপাত খায়। যিহেতু নামেই এৰি পলু সিহঁতৰ, তাৰ পৰা সেই পোৱালিখিনি সৰু সৰু তাৰপৰা ডাঙৰ হয়। সিহঁতক আপোনালোকে কেচেৰুপাতো দিব পাৰে বা এৰাপাতো দিব পাৰে। যিহেতু আমি কেচেৰুপাত নিদিলোঁ, এৰাপাত দিলোঁ সিহঁতক, গতিকে সিহঁতে এৰাপাতে খায়। আৰু যিহেতু সিহঁতে এতিয়া একদম সৰু হৈ আছে, গতিকে সিহঁতে তাহাঁতৰ গাত যিটো এটা জাল থাকে সেইটো বন্ধা নাই। গতিকে সিহঁতক আমি এতিয়া ডলাতে থৈছোঁ। চাওকচোন কিমান ধুনীয়াকৈ সিহঁতে খোৱাত ব্যস্ত হৈ আছে। খোৱাক লৈ সিহঁতক ডলাতে ৰাখিছোঁ, কাৰণ সিহঁতে এতিয়া যিহেতু একদম সৰু হৈ আছে, সিহঁতে ওলমিব পৰা নাই। আৰু বিশেষকৈ সিহঁতক পাত যে বহুত প্ৰয়োজন হয়। সিহঁতে পাত বহুত খায়। গতিকে আপোনালোকে কেচুৰপাত কৰিলে বেছি লাভ হয়, কাৰণ কেচুৰ গছ পাবলৈ ভাল। তাৰ পৰা সিহঁতে সেয়া লাহে লাহে ডাঙৰ হ'বলৈ ধৰিলে। সিহঁতক আমি সেয়া এৰীপাতত দি এনেধৰণে ওলমাই ৰাখিলোঁ। চাওকচোন সিহঁতবিলাক ইমান ডাঙৰ হৈ গ'ল। আৰু সিহঁতৰ কালাৰবিলাক চাওক কি ধুনীয়া, নীলা, হালধীয়া, বগা, দেখিলে কিবা মৰম লগা। চাওকচোন। আৰু যেতিয়া সিহঁতে পাতবোৰ খাই বৰ ভাল লাগে। কেচুৰপাত দিছিলোঁ খাবলৈ সিহঁতক, কিন্তু সিহঁতে নাখালে, কিয়নো আমাৰ অভ্যাস নাই ন সিহঁতক দিয়া। এয়া চাওকচোন কি ধুনীয়াকৈ পাত খোৱাত বিজি আছে সিহঁতে। আৰু বিশেষকৈ সিহঁতৰ কালাৰটো চাওকচোন, বা কি ধুনীয়া, নীলা ৰংটো বেছি ভাল লাগিছে। সিহঁতে পাত খোৱা দেখিলে সঁচাকৈ বৰ ভাল লাগি যায়। আৰু বিশেষকৈ পাত নাই, পাত বিচাৰি বিচাৰি আমি একদম হাবাথুৰি খাই গৈছোঁ। পাত পাবলৈ নাই। আৰু বিশেষকৈ পোক পৰুৱাৰ পৰা বাচি থাকিবলৈ সিহঁতক তেনেধৰণেৰে পানী দি পেলাই, সৰু সৰু বাতিকেইটাত পানী দি তেনেকৈ পানীৰ ওপৰত থোৱা হৈছে। নহ'লে সিহঁতক পোক পৰুৱাই খাই পেলাই, নহ'লে চৰাই চিৰিকটি আহিয়ে সিহঁতক লৈ গুচি যাব। বহুত যত্ন ল'ব লাগিব। যত্নৰ ফলতহে এইখিনি সম্ভৱ হৈ উঠে। সিহঁতে পাত খোৱাত বিজি। চাওকচোন কেনেধৰণে কৰতে কটাৰ দৰে কাটি আছে। দেখিবলৈ সহজ, কিন্তু বহুত কষ্ট হয়। কষ্টৰ ফলটো ভালেই। আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ চবতকৈ লাষ্ট ষ্টেজটো। যেতিয়া পলুখিনি অলপ ডাঙৰ হৈ যায়, ডাঙৰ হৈ যোৱাৰ পিছত সিহঁতে পুনৰ আকৌ জালৰি বান্ধিবলৈ লয়। সেই ষ্টেজটো আপোনালোকক দেখাবলৈ গৈ আছোঁ। কৈ দিয়াচোন ভনী, কি বুলি ক'বা এতিয়া? কি জালৰি? কৈ দিয়া একবাৰ চাবলৈ কোৱা। জালৰি বান্ধিছে আপোনালোকে চাব দেই বুলি কৈছোঁ। জালৰি বান্ধিছে আপোনালোকে চাব দেই। এতিয়া চাওক এয়া কেনেধৰণে জালৰি বান্ধিছে। এইটো আপোনালোকক প্ৰথমখিনি ষ্টেপ দেখুৱাই আহিলোঁ। এনেধৰণে পলুখিনি এৰাপাত খাই পেলাই সিহঁতে ডাঙৰ হ'ল। ডাঙৰ হোৱাৰ পিছত এনেধৰণে লাহে লাহে সিহঁতে জালৰি বান্ধিব ধৰিলে। যিহেতু জালৰি বান্ধিবৰ কাৰণে সিহঁতে পাতত নোৱাৰে, গতিকে আমি কলগছৰ শুকান পাত আনি পেলাই এনেধৰণে বস্তাত ভৰাই দিলোঁ। বস্তাত ভৰাই দিয়াৰ পিছত সিহঁতে এনেধৰণে জালৰি বান্ধিলে। আৰু এই দেখিব পাইছে, এই জালৰিখিনিৰ পৰাই যিহেতু আমাৰ অসমীয়া সমাজৰ আটাইতকৈ প্ৰয়োজনীয় বস্তু হৈছে, প্ৰয়োজনীয় সাজ বুলি ক'বলৈ গ'লে আমি যিহেতু এৰী চাদৰখনৰ কথা কওঁ, ইয়াৰ পৰাই আমি এৰী চাদৰ প্ৰস্তুত কৰিব পাৰোঁ। এনেধৰণে এৰী চাদৰ প্ৰস্তুত কৰে এই জালৰিখিনিৰ পৰাই সূতা কাটি পেলাই। যিহেতু কয় যে অসমীয়া শিপিনীয়ে তাঁতত সপোন ৰচে, গতিকে এইখিনিৰ পৰাই সেয়া বনায়, সূতা বনায়। পিছত ইয়াৰ ভিতৰত যিটো আছে সেইটো আমি উলিয়াই পেলাই খাবলৈ ব্যৱহাৰ কৰোঁ। আৰু এই সূতাখিনিৰ পৰা আমি তাঁত বওঁ। ইমানখিনি কষ্ট কৰাৰ পাছতহে অসমীয়াৰ সকলোৰে প্ৰিয় খাদ্য বুলি মই ভাবোঁ এই এৰী লেটা প্ৰস্তুত হৈ উঠে। যদি পাৰে এবাৰ খাই চাবচোন, বহুত টেষ্টি হয়।
অসমীয়া সকলোৰে প্ৰিয় খাদ্য বুলি ক'ব পাৰি। বহুত 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 টেষ্টি।